মহাৰাণীজনী এই পৰলৈকে উঠিব হোৱা নাই নে? মই গৈছোঁ এসেকা দিমগৈ। এইজনী হয় ছোৱালী, তোৰ এই পৰলৈকে উঠিব হোৱা নাই হা? কাম পৰি আছে ইমানবোৰ কোনে কৰিব? মই কৰিম নেকি? সোনকালে উঠি আহ। তুমিনো তাইক কিয় জগাই থাকা? অলপ শুবলৈ দিয়াচোন তাইক। ল'ৰাটো ইমান দেৰিলৈকে কিয় শুব লাগে? তাক যে তুমি নজগোৱা হা? সদায় সদায় অকল তাইকে মাতি থাকা যে, সি ইমান দেৰিলৈকে কিয় শুব লাগে হা? সেইটো হ'লে নেদেখা। এই ছোৱালীজনী শুই থাকিলে তুমি সেইটো দেখা। আপুনি মোৰ ল'ৰাটোকহে দেখে, গাভৰু ছোৱালীজনী ইমান পৰলৈকে শুৱে নেকি? হা কওকচোন, কাৰ ঘৰৰ গাভৰু ছোৱালী ইমান দেৰিলৈকে শুৱে? তুমি যে তাইক নিজৰ বুলি কিয় ভাবিব নোৱাৰা হা? আৰু তোমাৰ ল'ৰা নিজৰ আৰু তাই পৰৰ। মই জীয়াই থকালৈকে এইবোৰ হ'বলৈ নিদিওঁ, তুমি চাই থাকা। আপুনি ছোৱালীজনীক লাই দি মূৰৰ ওপৰত উঠালে। উঠক আৰু অলপমান মূৰৰ ওপৰত উঠক, গম পাব নহয় কোনদিনা হাউচকৈ পলাই গুচি যায়, গম পাব আপুনি। দেউতা তুমি মাক তেনেকৈ কিয় কৈছা? মায়েতো মোক সদায় নিজৰ ছোৱালী বুলিয়ে ভাবে আৰু কেতিয়াও মোকতো একো দুখ চুখ নিদিয়ে নহয়। তুমি কিয় তেনেকৈ কৈছা? হ'ব মাজনী, তুমি নক'লেও মই চব কথা বুজি পাওঁ। মই অফিচলৈ যাওঁ। মই আজি একো খাবলৈ মোৰ মন নাই। মোৰ সুখ শান্তি সকলোখিনি নাইকিয়া হৈ গৈছে আৰু মোৰ জীয়াই থাকিবলৈ মোৰ মনেই নোযোৱা হৈ গৈছে। ঐ ছোৱালী, দেখিলি তোৰ জহত আজি মোৰ মানুহজনে একো নোখোৱাকৈ গ'ল হা? তই দেখিলি নহয়, তোৰ পৰাই চব এইখন অশান্তি হৈ থাকে সদায় সদায়। মইনো কি কৰিলোঁ মা? আপুনি মোক সদায় মোকেহে দুখ দিয়ে। মই কি কৰিলোঁ? আপুনি যিয়ে কয় মই তাকেই শুনো, কিন্তু আজিলৈকে আপোনাৰ বিষয়ে মই দেউতাৰ আগত মই একোৱেই কোৱা নাই, কিন্তু আপুনি মোক তথাপিতো বুজিয়েই নাপায়। মই তোক মা বুলি ক'ব মানা কৰাৰ পাছতো তই মোক মা ক'ব আহ। যা এতিয়া, কান্দি দেখাব নালাগে। বাচনবোৰ পৰি আছে, ঘৰ সাৰিব আছে, মুচিব আছে, এয়া কোনে কৰিব? মই কৰিম হা? যা এতিয়া, বৰ মৰমৰ একেবাৰে দেউতাকৰ চেনেহৰ একেবাৰে যি ওলাইছে। যা ইয়াৰ পৰা, মোৰ আগত কান্দি নেদেখাবি। হ'ব, ময়ে কৰিম, কিন্তু মোক আপুনি মা বুলি মাতিবলৈ দিয়কচোন। শুন, মই তোৰ মা নহয়, বুজিলি? আৰু তই মোৰ জীও নহয়, আৰু মই তোক জন্ম দিয়া নাই। আৰু শুন, আমালৈ এতিয়া কিবা কিবি বনাগে, আৰু বাথৰুমত মই কাপোৰ এগাল থৈ আছোঁ, সেইগালো ধুই দিবি, বুজিলি নহয়? আৰু তই এটা কথা শুনি যা, মোৰ পৰা কেতিয়াও তই মৰম পোৱা আশা নকৰিবি, আৰু মই তোক কেতিয়াও নিজৰ যি হিচাপত ভাবিব নোৱাৰোঁ, শুনিলি নহয়? আৰু মোক মামাকে মাতি নাথাকিবি, মই ভাল নাপাওঁ। হ'ব মা, মই বনাওঁগে। তুমি মোক তোমাৰ লগতে লৈ নগ'লা কিয় মা? মই ইয়াত বহুত কষ্টত আছোঁ। তুমি মোক সোনকালে ইয়াৰ পৰা লৈ যোৱা মা, নহ'লে মই জীয়াই মৰি থাকিম। মাহীমাই মোক নিজৰ যি বুলি নেভাবে। তোৰ হ'লনে নাই? মোৰ ল'ৰা ভোক লাগিছে, সোনকালে লৈ আন। হৈছে মা, নিছোঁ ৰ'ব। এই আনক মা, খাওক আপুনি। ভাইটিলে এইটো পিজ্জাকে বনালোঁ। এইবোৰ কি বনাইছ হা? এইবোৰ বস্তু মোৰ ল'ৰাই নাখায় বুলি নাজানো নেকি তই? যা, সি ভাল পোৱা বস্তু বনাই আনগে, নহ'লে তোক চাবিচোন কি কৰিম। সদায় লুচি ভাজিগাল বনাব জানো, আৰু এই পিজ্জাটোক যেনিবা দোকানৰ পৰা কিনি আনি পেলাই তই হেৰি কৰি দিয় হা? সেইটো ইমান তই হেৰি কৰনে হা? ভালকৈ বনাব নোৱাৰ। মোৰ ল'ৰাটোৱে খাবলৈ ভাল পায় চব, যি খাবলৈ ভাল পায় তই বনাই দিব নোৱাৰ হা? কিহলে আছ এইখন ঘৰত তেতিয়াহ'লে? হ'ব, মই বনাই দিম ভাইটিলে। ভাইটিয়ে দেখোন ইয়াকে খায়, মই সেইকাৰণেহে বনাইছোঁ। যা ইয়াৰ পৰা, মোৰ মুখে উত্তৰ দিবলৈ নাহিবি ছোৱালী, মই কৈ দিছোঁ কিন্তু। আৰু তই এই কালি ৰাতি ঠাণ্ডা ভাত আছে, তাকে তই খাবি। সেইবোৰ নষ্ট হোৱাকৈ তই খাই পেলাবি। তই এনেওতো সেইবোৰ খোৱাই যোগ্য। হ'ব মা, মই ঠাণ্ডা ভাত কি খাম, মই লুচি ভাজি এনেও খাই বেয়া পাওঁ। মা, আজি কি বনাইছে? লুচি ভাজি মজা লাগিব খাই। বাইদেউ ক'ত? মহাৰাণীক মই ঠাণ্ডা ভাত খাবলৈ পঠাই দিছোঁ। তাই লুচি ভাজি খাই গৰম তাই সেইবোৰ ঠাণ্ডা ভাত খোৱাই যোগ্য। মই সেইকাৰণে পঠাই দিছোঁ তাই এতিয়াৰ পৰা, নহ'লে বহুত আশা কৰিব নহয়। পিজ্জাও আছে। মই লুচি ভাজি নাখাওঁ, মই পিজ্জাকে খাওঁ। পিজ্জা খাই মই বহুত ভাল পাওঁ। ছোৱালী, তোৰ কাম বন কৰি হ'লনে? হ'লে মোৰ ৰুমত যাবিচোন, মোক ভৰিকেইটা মালিচ কৰি দিবি। মই অকণমান জিৰাওঁগৈ, তই ৰুমলৈ আহিবি। হ'ব মা, মই গৈ আছোঁ, ব'লক। এইজনীয়ে কি কৰি আছে জানো ৰুমত হা? তাই কাৰ লগত কথা পাতি আছে ইমানকৈ? মোৰ ভৰিকেইটা মালিচ কৰি দিবলৈ মাতিলোঁ, তাই এতিয়ালৈকে নাই। এইজনী কি বা কৰি থাকে ৰুমতে অকল সোমাই ভগৱান জানে আৰু এইজনী। মা, মই আৰু ভাইটিয়ে যে ইণ্টাৰভিউ দিছিলোঁ, মই চাকৰি পালোঁ। আৰু ভাইটিয়ে পালেনে নাই বাৰু, আপোনাক কৈছেনে?
তই চাকৰি পালি? মোৰ ল'ৰাই কিয় নাপাব? তোতকৈ ওপৰতহে পাব চাকৰি। ঐ শুন, এইফালে আহচোন। চাকৰি পালি নে নাই কৈ দেখিছোন এইজনীক। ঐ, তই চাকৰি পালি বুলি এতিয়া ঘৰৰ কাম নকৰাকৈ নাথাকিবি কিন্তু। ঘৰৰ কাম চব কৰি মেলিহে চাকৰিলৈ যাব পাৰিবি। নাই অ' মা, মই চাকৰি নাপালোঁ। তোক কিমানকৈ ভাল বস্তু খুৱাই বুৱাই এনেই ৰাখিলোঁ হা? যিজনী ছোৱালীক মই নিজৰ বুলি নাভাবি কিমান অত্যাচাৰ কৰিলোঁ, আৰু আজি তাই চাকৰি পালে, আৰু তই? আপুনিতো সদায় মোক নিজৰ যি হিচাপে ভাবে মা, আৰু মইতো আপোনাৰ নিজৰ মা বুলিয়েই ভাবোঁ। মাজনী, তোৰ লগত ইমান অত্যাচাৰ কৰিলোঁ, কিন্তু তই মোক নিজৰ মা বুলিয়ে ভাবি থাকিলি। পাৰ যদি মোক ক্ষমা কৰি দিবি আই। নিজৰ মাকে সন্তানক ক্ষমা নোখোজে নহয় মা। আপোনাক মই সদায় মা বুলিয়েই ভাবি আহিছোঁ। মোৰ যে বেলেগ মা আছিলে মই সেইটো নাভাবোঁৱেই। আপোনাক ইমান সৰুৰ পৰা পাইছোঁ যদিও আপোনাকেই মই নিজৰ মা বুলিয়েই ভাবোঁ। সেইকাৰণে মই মা মা কৰি আছিলোঁ, কিন্তু আপুনি মোক মা বুলি ক'বলৈ হাগি দিছিলে। মাজনীও, আজিৰ পৰা মই তোক নিজৰ যি বুলি ভাবিম, আৰু মোৰ ল'ৰা, তহঁত দুটাই আমাৰ সুখ, আৰু আমি সকলো একেলগে মিলি থাকিম। তোক মই ইমান অত্যাচাৰ কৰাৰ পাছতো তই মোক নিজৰ মা বুলিয়েই ভাবি থাকিলি, কিন্তু মই কি ভুল কৰিলোঁ? মাজনীও, মোক ক্ষমা কৰি দিব। হ'ব মা, আপুনি মোক যে নিজৰ যি হিচাপত ভাবিলে সেইটো মোৰ কাৰণে বহুত। হ'ব দিয়ক, আৰু কন্দা কটা কৰি নাথাকিব।